হেল্ল' এইটো 2025 চনৰ প্ৰথমটো পিকনিক। কেনেকৈ গ'ল, কি কৰিলোঁ, কি খালোঁ, কেনেকৈ এনজয় কৰিলোঁ, সকলোবোৰ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। ৰাতিপুৱা যিহেতু জল্দি ওলাই গ'লোঁ, তাকে হোটেলত চাহ একাপ খাই ল'লোঁ। তাৰপিছত যাম আৰু সকলোৱে মিলি কিনে। এয়া মই পলি আৰু মই গৈছোঁ আৰু আমাৰ লগৰখিনি গৈছে। ত' লেটছ গ'। আৰু এয়া য'ত আমি গৈছোঁ তাৰ স্থান পালোঁগৈ। এই জেগাটোৰ কথা মই কি ক'ম আপোনালোকক, কেনেকুৱা দেখিছেনে? এইবাৰ DJ বক্স লৈ আনিছোঁ গান বজাবলৈ, নাচিবলৈ। ইফালে আকৌ ৰাস্তাই পাৰ কৰিব পৰা নাই, যেনেকুৱাহে ৰাস্তা, কেনেকুৱা জেগাত গৈছোঁ মানে। একেবাৰে পথাৰ পাৰ হৈ গৈছোঁ, একেবাৰে মানে নদী পাৰ হৈ গৈছোঁ, ক'বই নালাগে। যিহেতু যোৱা অলপ দেৰি হ'ল, সেইকাৰণে সোনকালে ভাতখিনি আৰু আমি সকলোৱে মিলি কিনে বনাই লৈছোঁ। এয়া দেখিছেনে, এয়া সুমিত্ৰা, সকলোবোৰ আমাৰ কলেজৰে হয়, একেটা ডিপাৰ্টমেণ্টৰ হয়, পলিটিকেল ডিপাৰ্টমেণ্টৰ। সকলোৱে মিলিজুলি আমি আজি পিকনিকটো খাইছোঁ। আৰু পিছফালৰ প্ৰকৃতি দৃশ্যখন দেখিছেনে, ইমান ধুনীয়া। অ' মাই গড, কি ক'ম আপোনালোকক, দেখিছেনে? একদম নদী পাৰত, একদম মানে ধুনীয়া। আৰু এই নদী পানীবোৰ লৈ কিনে আমি মানে চাউলবোৰ ধুইছোঁ হা। পানী আনিছোঁ বা খাবলৈ বেলেগ পানী আনিছোঁ, কিন্তু এই বস্তুবোৰ ধুবলৈ নদী পানী ব্যৱহাৰ কৰিছোঁ। সকলোৰে মন বুজি ইমান ভাল লাগিছে, কাৰণ ইমান ধুনীয়া নদী পাৰত। অ' মাই গড, কি ক'ম মই আপোনালোকক, বহুত ভাল লাগিছে একদম নাজাৰাটো, মনটো একদম ভাল লাগি আহিলে। সঁচাকৈয়ে কেতিয়াবা এনেকুৱা পিকনিক প্লেন কৰাটো অত্যন্ত জৰুৰী। কাৰণ যিহেতু আমি সদায় ব্যস্ত থাকোঁ, এইবোৰ মন ফূৰ্তি, ইমান যে দুখ আহি থাকে, এইবোৰ পিকনিক গ'লে চব ভাল হৈ যায়। যিহেতু সোনকালে ভাত বনোৱা হ'ল, তাকে সোনকালে খাই ল'লোঁ। আৰু নতুন এটা জেগাত যাব আছে, আপোনালোকক দেখাম মই ভিডিঅ'ত। ঠাইবোৰ মানে ইমান ধুনীয়া, মানে কি ক'ম আপোনালোকক। আৰু এটা ঠাই দেখাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। আচলতে বহুত দিনৰ পৰা ভাবি আছিলোঁ এইটো পিকনিক প্লেন সদায় কেঞ্চেল হয়, নহয় জানো? পিকনিক বনাম, যাম দেই, আৰু নোযোৱাই হয়। কিন্তু আজি মানে আমাৰ কমপ্লিট হৈ গ'ল, মানে আমাৰ ড্ৰিম বুলি কৈছোঁ, সপোন বুলি কৈছোঁ। পিকনিক কিমান দিনৰ পৰা যাম, আমিতো 25 চনৰ পৰাই যাম কৈ, আজিতো 26 চন পাই গ'লোঁ। চব্জি আৰু ভাত ইমান মজা বনাইছে, আমিতো তামাম খালোঁ, বহুত ভাল লাগিলে একদম। আজি পিকনিকটো মানে একদম হৃদয়ৰ পৰা বহুত ভাল লাগিলে। আৰু লগতে নাচ গান নহ'লে জানো পিকনিক হয়? আধৰুৱা হয়। ডেক লৈ গৈছোঁ, তো নাচিবই লাগিব। এই লগৰবোৰ নাচি আছে আৰু বহুত ফূৰ্তি কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই আছেনে? চাই থাকক, আৰু কেনেকুৱা লাগিলে জনাব হা, কৈ দিছোঁ। বাকী পিকনিক যেতিয়া নাচিবই লাগিব, এইফালে নাচি আছে, ডেক আনিছোঁ যেতিয়া নাচিবই লাগিব। আৰু পিকনিকত যদি আমি নানাচোঁ, পিকনিক নিচিনা লাগিব জানো? ফূৰ্তি কৰিব লাগে। এইফালে নিচা, ঋতুৰাজ, সুৰজ নাচি আছে পূৰা একদম, আমি ইফালে কাম কৰি আছোঁ। ইফালে আমাৰ সকলোৰে যাব হ'লেই, আৰু ৰাস্তাবোৰ দেখিছে, একদম পথাৰৰ কিনাৰে গৈছোঁ, একদম নদী কাষে গৈছোঁ, একদম মানে বহুত ডেঞ্জাৰ ৰাস্তা। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ভিডিঅ' প্ৰথমত কৈছিলোঁ যে এটা ধুনীয়া জেগাত যাম, আৰু এইটোৱে হৈছে এটা ধুনীয়া জেগা, য'ত সূৰ্যৰ পোহৰ ইমান ধুনীয়াকৈ পৰি আছে। সঁচাকৈ নদী কাষৰ অঞ্চলবোৰ সঁচাকৈ বহুত ধুনীয়া। চাওকচোন, ফেৰীত উঠিলোঁ, ইমান যে ভাল লাগিলে। বাকী ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব লাষ্টত। বাই বাই।